5 বছৰলৈকে পৱন বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত চৰকাৰখন চলিব। আমাৰ যি অসম দৰ্শন আঁচনি আছিলে, এই অসম দৰ্শন আঁচনিত আমাৰ গড়েশ্বৰ অঞ্চলৰ 3খন সত্ৰক আমি এই আঁচনিত অন্তৰ্ভুক্ত কৰিছিলোঁ। অসম চৰকাৰৰ যি অভিলাষী আঁচনি, নামঘৰ, মঠ, মন্দিৰ, দেউল এইবিলাক সংৰক্ষণ সংবৰ্ধনৰ কাৰণে অসম চৰকাৰে 2018-19 বিত্তবৰ্ষত এক অভিলাষী আঁচনি হাতত লৈছিল। এই আঁচনিখনৰ নাম আছিল অসম দৰ্শন, যিখন আঁচনিৰ জৰিয়তে আমি অসমখনৰ যি গৰিমা, যি ঐতিহ্যমণ্ডিত স্থান, পীঠ, দেৱালয়, মন্দিৰ, নামঘৰ, সত্ৰ এইসমূহ জাউতি জুমীয়া কৰাৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মক সেই বিষয়ে কিছু জ্ঞান দিয়াৰ নিমিত্তে অসম চৰকাৰৰ জৰিয়তে এক আঁচনি লোৱা হৈছিল। এই আঁচনিখনৰ নামেই আছিলে অসম দৰ্শন। এই আঁচনিৰ অধীনত মই ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰায় 25টাতকৈ অধিক এনেকুৱা অনুষ্ঠানক জীৱন্ত ৰূপ দিয়াৰ কাৰণে চেষ্টা চলাইছোঁ। তাৰ অন্যতম আছিলে হাজলপৰা এক নাম ধৰ্ম যিখন সমাজ আছে, এই সমাজৰ উদ্যোগত গুৰুজনাৰ আদৰ্শৰে সৃষ্ট মহাপুৰুষ গুৰুজনাই আজিৰ পৰা 5-6 বছৰ আগতে অসমীয়া জাতিক একত্ৰিত কৰি গৈছিল। কোনো জাত পাতৰ ৰাজনীতি নকৰাকৈ, কোনো জাত পাত নোহোৱাকৈ এক সমাজ গঢ়াৰ নিমিত্তে বৰ অসমৰ বৰভূমিত একদেৱ এক সেৱ একবিনে নাহি কব পৰম গুৰু কৃষ্ণক আৰাধনা কৰি এখন সমাজ নিৰ্মাণৰ কাৰণে নামঘৰ আৰু সত্ৰ স্থাপন কৰি অসমীয়া জাতিক যি মাত্ৰা দি থৈ গৈছিল, আৰু সেই নিমিত্তে এই অঞ্চলৰ বাপ বান্ধৱসকলে লগ হৈ এক সৰু নামঘৰ এটা ইয়াত প্ৰতিস্থাপন কৰি লৈছিল। যদিও অৱস্থা খুবেই বেয়া আছিল, খুব পুতৌ লগা আছিল। গুৰুৰ কৃপাত, প্ৰভুৰ আশীৰ্বাদত এই অনুষ্ঠানটোক মই 10 লাখ টকা দিবলৈ সক্ষম হৈছোঁ। আজি এই অনুষ্ঠানটো আধাৰশিলা কৰিছোঁ আৰু আশা কৰিছোঁ এই অঞ্চলৰ যি বাপ বান্ধৱ আছে, আধ্যাত্মিক চৰ্চাৰ এই মেইন কেন্দ্ৰস্থলী, এই কেন্দ্ৰস্থলীটো অতি সোনকালে নিৰ্মীয়মান হওক। যিসকলক দায়িত্ব দিয়া হৈছে তেওঁলোকে অতি সোনকালে কামটো কৰি লওক। ইতিমধ্যে 10 লাখ টকা 7 লাখ টকা একাউণ্টছত সোমাইছে। আজি ইয়াৰ শুভ উদ্বোধন কৰিলোঁ। মই আশা কৰিছোঁ অহা 6 মাহৰ ভিতৰত যেন এই কামখিনি গোটেই কমপ্লিট হয় আৰু এই অঞ্চলৰ একমাত্ৰ ধৰ্মৰ চৰ্চা বা প্ৰাণকেন্দ্ৰ বা আধ্যাত্মিক চৰ্চাৰ কেন্দ্ৰস্থলীৰ ৰূপান্তৰ হয়। তাকে আজি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই কামটো সুন্দৰভাৱে হ'ব বুলি মই দৃঢ় বিশ্বাস কৰিছোঁ। 6টা সমষ্টিত আৰু এই 6টা সমষ্টি এটা আমাৰ 6টাহে আমাৰ সমষ্টি আছে। এটা ৰিচেণ্টলি ৰিলিজ হ'ব, 5টা এতিয়া হৈ আছে। এই 6টাৰ আমি 4টাত BJP আমি খেলিম আৰু 2টাত আমাৰ মিত্ৰগোষ্ঠীক দিয়া হ'ব। যিহেতু ইতিমধ্যে তামোলপুৰ যিটো আমাৰ নেইবাৰিং কনষ্টিটুৱেঞ্চি, তামোলপুৰটো UPPLৰ হাতত আছিল। লেহুৰাম বড়ো ডাঙৰীয়া স্বৰ্গগামী হৈছিল। অন্যহাতে আমাৰ যিটো গোচাইগাঁও চিট বুলি কয় শ্ৰীৰামপুৰৰ, এই চিটটোত BPF দলৰ মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া মানে তেখেতৰ ক'ভিডত আক্ৰান্ত হৈ পৰলোকগামী হৈছে। এই 2টা সমষ্টি আমাৰ বেলেগ, তাত আমাৰ মিত্ৰগোষ্ঠীৰ লগত আমি খেলিব লাগিব। বাকী 4টা আমি ভাৰতীয় জনতা পাৰ্টি, অৰ্থাৎ 6টা বিধানসভা সমষ্টিয়ে আমি আমাৰ প্ৰস্তুতি তুংগত ৰাখিছোঁ আৰু আশা কৰিছোঁ 6টা সমষ্টিতে মিত্ৰগোষ্ঠীৰ বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। মই বিৰোধীটো গণতন্ত্ৰ দল, বিৰোধী অবিহনে বোলে গণতন্ত্ৰ নহয়। বিৰোধী এক যোগাত্মক ভূমিকা থাকিব লাগে, বিধানসভাত হওক, বাহিৰত হওক, ভিতৰত হওক। সুস্থ গণতন্ত্ৰ জীয়াই ৰাখিবলৈ হ'লে বিৰোধী পক্ষৰো প্ৰয়োজন আছে, কিন্তু সেই বিৰোধী পক্ষটো যোগাত্মক বিৰোধী পক্ষ হ'ব লাগে। আৰু এতিয়া বিৰোধী পক্ষত কি হৈছে, তেওঁলোকে দেখিছে যে 2016 চনৰ পিছত অসমৰ যিটো দ্ৰুত পৰিৱৰ্তন হৈছে, যিটো দ্ৰুত উন্নয়ন হৈছে, আজি দেশ স্বাধীন হোৱাৰ ইমান বছৰ হ'ল, কংগ্ৰেছ চৰকাৰে এইবিলাক আঁচনি দেখা পোৱা নাছিল। কওক, ইয়াত যে এখন সত্ৰ আছে, এই অঞ্চলৰ ৰাইজে যে ইয়াত ধৰ্ম প্ৰচাৰ কৰি আছিল, বিধায়ক বোধহয় কোনো অহাই নাছিল। মই আজি আপোনালোক সগৌৰৱে কৈছোঁ, মই নিজে ইয়াত 2-3বাৰ আগতে আহি গৈছোঁ। আৰু ইয়াত মই কমিটমেণ্ট কৰিছিলোঁ যে এইটো মোৰ অনুষ্ঠান গুৰুৰ কৃপাত হ'ব লাগিব, আৰু নিশ্চিতভাৱে গুৰুৰ কৃপাত এই অনুষ্ঠানটো আজি হোৱাৰ দিশে আগবাঢ়ি গ'ল। ঠিক তেনেকুৱা আমি এনেকুৱা যিবিলাক আঁচনি লৈছোঁ আমাৰ চৰকাৰখনে, তাত বিৰোধীয়ে যে আপ্লুত হৈছে। তেওঁলোকে দেখিছে যে কংগ্ৰেছ চৰকাৰত থাকি বা কংগ্ৰেছ দলত থাকি তেওঁলোকে জনসাধাৰণক একো কৰিব নোৱাৰিলে, নিজৰ সমষ্টিত কাম কৰিব নোৱাৰিলে। তেতিয়া দেখিছে যে ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ দল, যি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিণত কৰাৰ কাৰণে আজি প্ৰয়াস চলে। আজি প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ, যেনেকৈ তামোলপুৰৰ নিচিনা ঠাইত আজি মেডিকেল কলেজৰ কাম আৰম্ভ হ'ব। কোনোবাই ভাবিছিলনে? নলবাৰীত আজি মেডিকেল কলেজৰ কাম চলি আছে, অতি শীঘ্ৰে তাত পাঠদান আৰম্ভ হ'ব। আজি জিলাই জিলাই মেডিকেল কলেজ। আমি যেতিয়া ছাত্ৰ অৱস্থা আছিলোঁ, মাত্ৰ অসমত 3খন মেডিকেল কলেজ আছিল, শিলচৰ, গুৱাহাটী আৰু ডিব্ৰুগড়। আজি যদি মোক সোধে অসমত মেডিকেল কলেজ কিমানখন কাম হৈ আছে, মই আপোনালোক উত্তৰটো দিব নোৱাৰিম। যে আজি আটাইকেইখন জিলাৰ কাৰণে এনেকুৱা আন্তঃগাঁথনি কাম চলি আছে, ৰাস্তা ঘাটৰ কাম চলিছে, দলং শেষ হ'ব, কাঠৰ দলং গোটেই পকীকৰণ হ'ব। যে ই আমাক আৰু জিলাই জিলাই বিয়াত কলেজ হ'ব,
জিলা জিলা ইঞ্জিনিয়াৰিং কলেজ হ'ব, তামোলপুৰৰ নিচিনা অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ব। কি হৈছে যে আজি ৰাইজ দেখিছে, আজি জনগণে দেখিছে, আৰু তেওঁলোকৰ সেই ৰাইজৰ পৰা অহাটো সেইকাৰণে তেওঁলোকৰ সমষ্টিৰ মানুহক সুধিছে, সন্মান ভোটৰ ৰাইজক সুধিছে, যে তেওঁলোকে কৈছে যে তোমালোকৰ কাৰণে আজি বিজেপি ভাল হ'ব। কাৰণ বিজেপি যিটো এনেকৈ একশ্যন প্লেন তৈয়াৰ কৰি এনেকৈ কাম কৰিছে, আৰু মাননীয় মুখ্যমন্ত্ৰী শুনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ড্ৰাগছৰ নিচিনা এক বৰ বিষ যি যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি লৈ গৈছিল, তাক মৃত্যুৰ মুখৰ পৰা আমি আকৌ উদ্ধাৰ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কদম উঠাইছে, আজি লক্ষ লক্ষাধিক নহয় কৰোৰ টকা আজি জব্দ হৈছে। এই বেহাৰ লগত জড়িত থকা ব্যৱসায়ী, ইয়াৰ লগত যি কাষ্টমাৰ থাকে তাকো এৰেষ্ট কৰাৰ এক অভিযান চলাইছে। ঠিক তেনেদৰে কেইবাটাও সংস্কাৰ অনা আছে, চৰকাৰখন ৰাইজৰ হিয়াৰা মুঠুৰ কৰাৰ কাৰণে প্ৰয়াস চলোৱা হৈছে। তো ইয়ে আমাক সকীয়াই দিছে। সেইকাৰণে বিৰোধীও ভাবিছে যে আমি ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষক আৰু অসমক পৰম বৈভৱশালী ৰাজ্য হিচাপে পৰিণত কৰাৰ কাৰণে কাম কৰি আছে। আৰু যিহেতু বিধায়কবিলাক হয় নিজৰ সমষ্টি ডেভেলপ কৰাৰ কাৰণে, কোনো বিধায়কে নাভাবে মোৰ সমষ্টি পাছ পৰি থাকক। স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰি আজি ৭২ বছৰ আমি ভৰি দিলোঁ। এই 2021 চনৰ শেষ 22 চন আমি এতিয়া আৰম্ভ কৰিম আকৌ 4 মাহ যোৱাৰ পিছতে। তো তেনেকুৱা মুহূৰ্তত অসমখন আমি আৰু আগবাঢ়িব লাগিব। আৰু সেই নিমিত্তে কেইবাজনো সন্মানৰ বিধায়কে নিজৰ নিজৰ দল ত্যাগ কৰি বিধায়ক পদ এৰি দি ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছে। তেনেকুৱা আৰু ইউডিএফৰ পৰাতো আহিব ফণী তালুকদাৰ ডাঙৰীয়া 1 তাৰিখে জইন কৰিব। মই সেইদিনাখন ভৱানীপুৰত নিজে গৈ আমাৰ যি কাৰ্যালয় থাকে কাৰ্যালয়ৰ পৰা প্ৰেছ মিট দিছোঁ যে 1 তাৰিখে ফণী তালুকদাৰ ডাঙৰীয়া AIDF দল ৰিজাইন কৰি বিধায়ক পদ ৰিজাইন কৰি 1 তাৰিখে আনুষ্ঠানিকভাৱে 1 ছেপ্টেম্বৰৰ দিনাখন ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিব। যোগাযোগ চলি আছে নেকি? দুজন এজন চলি আছে, আমাক পৰৱৰ্তী সময়ত আপোনালোক সকলো জনাই দিম। BTC ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত বিজেপি UPPL চৰকাৰ চলি আছে। এখন GSPৰো আছে অৱশ্যে। 5 বছৰলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰত চৰকাৰখন চলিব। আৰু এটাই উদ্দেশ্য আছে, BTC অঞ্চলৰ সমগ্ৰ ৰাইজৰ ন্যায় প্ৰতিষ্ঠা হওক, তেওঁলোকে যি প্ৰাপ্য আছে প্ৰাপ্যৰ পৰা বঞ্চিত নহওক। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি সদায় কমিটমেণ্ট আছে। আনুষ্ঠানিক হোৱা নাই, হ'লে আপোনালোকে নিশ্চয় গম পাব। তেনেকুৱা কিবা যোগাযোগ হৈ আছে? তেওঁলোকে শুনা পাইছোঁ, মই নাজানো, কিন্তু তেওঁলোক মহাজোঁটত নাই। কংগ্ৰেছ বামপন্থী আৰু AIDFৰ লগত BPF দল নাই, তেওঁলোক তাৰ পৰা আঁতৰি আহিছে।